হাই হাই মই ভাবিলোঁ আজি মিঠাৰ পৰাই আৰম্ভ কৰোঁ ভিডিঅ' এটা বনাওঁ ইমান বেমাৰী লাগিছেনে মোক দেখিবলৈ গাটো ভাল নহয় মই ভাবিছোঁ আজি এটা ভিডিঅ' বনাওঁ আজি প্ৰথম মই ভিডিঅ' বনাব ওলাইছোঁ ইউটিউব ভিডিঅ' নাজানো কেনেকুৱা হয় কেনেকৈ বনায় কিন্তু মানুহক দেখি মোৰো লাগিছে যে ময়ো ভিডিঅ' বনাওঁ মোৰো বনাবৰ কাৰণে মন যায় সেইকাৰণে বনাব ওলাইছোঁ আৰু মই ভাবিছোঁ আজি ভিডিঅ'টো মই মিঠাৰে আৰম্ভ কৰোঁ এতিয়া মিঠা বনাবৰ কাৰণে হ'লেতো বস্তু লাগিব সেইকাৰণে ভাবিছোঁ অলপ দোকানলৈকে যাওঁ আৰু এটা কথা আপোনালোকক কম প্লিজ মোৰ ভিডিঅ' যেহেতু মই আজিৰ পৰা ভিডিঅ' বনাব ওলাইছোঁ প্লিজ মোৰ ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব আপোনালোকে ছাপোৰ্ট কৰিব নিশ্চয় মোৰো ভাল লাগিব বনাবৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে তো এতিয়া যাওঁ বস্তুখিনি লৈ আহোঁ আৰু বনাওঁ কি মিঠা বনাম মই আপোনালোকক দেখুৱাই আছোঁ আৰু দেখুৱাই আছোঁ ৰ'ব এইটো তাই শুই আছে তাই শুই থকাতে মই দোকানৰ পৰা বস্তুখিনি লৈ আহোঁ নহ'লে উঠিলে আকৌ তাইও যাব বিচাৰিব সেইকাৰণে মই অকলে গৈ লৈ আহোঁ পাৰ্চটো নোচোৱাকৈ গৈ আছোঁ আকৌ ইয়াৰ পৰা যদি পইচা ওলাই শেষ কৰিছে এনে দোকানৰ পৰা ঘূৰি আহিব লাগিব আছে বলক বস্তুখিনি লৈ আহোঁ মই তাই শুই থাকক মই ফটো গৈ লৈ আহোঁ ওচৰতে দোকানখন তলতে মোৰ দোকানৰ পৰা বস্তু লোৱা হৈ গৈছে এতিয়া মই ঘৰত গৈ আছোঁ ইয়াত দেখিছেনে এইটো ইয়াতে থাকোঁ মই তো মই দোকানৰ পৰা আহিলোঁ বস্তুখিনি লৈ আহিলোঁ তাই সপোন দেখিছে এতিয়া কি হৈছে আচ্ছা তাই হেনো ডিষ্টাৰ্ব হৈছে 5টা বাজে মামা 5টা বাজে তো উঠো মা এই যে আমি এখন কিছু বানাবো উঠো মোৰ জানটো এইজনী মোৰ জানটো মোৰ সোণটো মোৰ দুনিয়া এইটো মোৰ গোটেই দুনিয়াখন এইটো মোৰ দেখিছে শুনা মামা এইটো মোৰ তো তাই আৰু অলপ শুই লওক অলপ পিছত মই পঢ়াম এতিয়া মই মিঠাখিনি বনাই লওঁ মিঠাখিনি বনাই লোৱাৰ পিছত তাইক মই পঢ়াম কাৰণ তাইৰ এক্সাম চলি আছে 3-4টা এক্সাম পাৰ হৈ গ'ল এতিয়া আৰু এছামিছ EVS আছে তো কালি এছামিছ আছে তাইক পঢ়াব লাগিব আৰু বেছি দেৰি কৰি নাথাকোঁ এনেকৈ হ'লে আৰু টাইমটোও পাৰ হৈ যাব পঢ়াব নোৱাৰিম বেছি অলপ টাইম লৈ সেইকাৰণে মিঠাখিনি বনাবৰ কাৰণে ৰেডি কৰোঁ মামা এই যে মই চিপছ আনি দিছে চিপছ আর একটা চুপা চুপস
তো দেৰি নকৰি এতিয়া আমি মিঠাখিনি বনাবৰ কাৰণে ৰেডি হওঁ। তো মই এতিয়া আহি গ'লোঁ কিটচেনত বনাবৰ কাৰণে। মই আজি মিঠা বনাম বুলি ভাবিছোঁ, পায়স আৰু পুৰি। যিহেতু তাৰ দেউতাক নাছিল, আজি আহিছে, কাৰণে ভাবিলোঁ, আৰু কাইলৈ গুচিও যাব, আকৌ যাব কামৰ কাৰণে, বাহিৰত গৈ থাকিব লাগে। তো মই ভাবিছোঁ আজি মিঠা অলপমান বনাওঁ। এই হ'ল জহা, সৰু সৰু, কি জহা বুলি কয় নামটোতো নাজানো, মানিকী জহা নাজানো, কি একেবাৰে সৰু সৰু চাউলটো। পিছত এইটো এতিয়া মই ধুই ল'ম। আৰু ইফালে মই বহুৱাই দিছোঁ গাখীৰ। পিছত ইয়াতে মোৰ 2-2.5 লিটাৰমান গাখীৰ আছে ইয়াতে, হিচাপ নাই মানে ডেইলি দি থৈ যায় আমাক গাখীৰ 0.5 লিটাৰ কৰি। তো যোৱাকালিৰ পৰা আমি মানে ঘৰত খোৱাই নাই, তাইও খোৱা নাই, ময়ো খোৱা নাই। তো যিখিনি গাখীৰ আছে মই ভাবিছোঁ সেইখিনি দিয়ে বনাওঁ, কোনো হিচাপৰ গাখীৰ দিয়া নাই ইয়াতে। তো এইখিনি এতিয়া মই ধুই লওঁ। দাদা তাই উঠিছে, উঠি কেংকেৰাবোৰ ধৰিলে। মই কেমেৰাটো ওচৰত আনি লৈছোঁ, মোবাইলটো ওচৰত আনি লৈছোঁ। আপোনালোকক ভাবিছোঁ এটা বস্তু দেখুৱাওঁ। এই চাউলখিনি ধুইছোঁ ন, চাউল ধোৱা পানীখিনি মই এনেকৈ বটলত ভৰাই থৈ দিম। এনেকৈ বটলত ভৰাই থৈ দিম। কিয় থৈছোঁ জানেনে? এই পানীখিনি মই বেলকনিত যিখিনি মোৰ গছ গছনি লগাইছোঁ এইবিলাকত দি দিম, চাউল ধোৱা পানীখিনি। নাজানো কি হয়, কিন্তু ভাবোঁ আৰু চাউল ধোৱা পানীখিনি কিয় পেলাই দিওঁ, গছ গছনিৰ গুৰিত ঢালিলে চাগে অকণমান খাৰ পায়, ক'ব নোৱাৰোঁ। ধুই থৈ দিলোঁ আৰু পানীখিনি। চাগে এজনে উঠি আহিছে, মে 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 কৰিব ধৰিছে। যোৱা মুখটো ধুই ল, যাওঁ মামা, মুখটা ধুই আনিছ, ধুই আন, যাওঁ। তাক কৈছোঁ মুখখন ধুই ল'বৰ কাৰণে। মোৰ চাউল ধোৱা হৈ গ'ল। মই ইফালে গাখীৰখিনি অকণমান গৰম হ'ব দিম। গাখীৰখিনি গৰম হ'লে মই চাউল বহুৱাই দিম। পেন পৰ যামা। তো আপোনালোকে চবে ভাবিছে পায়স বনাবতো চবেই জানো, কিয় দেখুৱাই আছে প্ৰথম ব্লগ, সেইকাৰণে মই মিঠাৰ পৰা আৰম্ভ কৰিছোঁ। সেইকাৰণে আজি পায়স বনাইছোঁ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তো আপোনালোকে প্লিজ মোক ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব, বেয়া লাগিলেও কমেণ্ট কৰিব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল সেইটোও জনাব। তো মই ইয়াতে এতিয়া তেজপাত দি দিছোঁ। এতিয়া দি দিম মই ইলাইচি, অলপমান চেপেটা কৰি দিম। ইলাইচিকেইটা অকণমান গুড়ি কৰি দিম। মই এয়া দি দিছোঁ ইয়াতে ইলাইচি। ইফালে মোৰ গাখীৰ গৰম হৈ গৈছে, এই চাওক উতলি আহিছে। ইয়াতে এতিয়া মই বহুৱাই দিম চাউলখিনি।
ইফালে আকৌ চিঞৰ মাৰিছে কিনো হ'ল চাই আহোঁ ৰ'বা কি হৈছে কোনটা এটা এটা রিমোটটারে ফালাইতে নষ্ট করে ফেলাইছ মোৰ পায়স বনোৱা চাউলখিনি নতুন আছিল মানে নতুন ধানৰ চাউল আছিল তো তলত লাগি যাব বুলি মই অলপমান লাৰি দিছো পুৰণা হলে বাৰুতো তলত লাগি নাযায় আগতে মাক কোৱা শুনিছিলো যে নতুন চাউলৰ গিলে গেলি যায় কতকতে গেলি যায় একানা লাগি দিছো আৰু মই লৈ আহিছো কাজু দিছে মানে অকণমান কাজু টোপলাটো অকণমান কেইটামানহে আছে তাতে বোলে 40 টকা আৰু আমি ডেইলি কাজু খাবতো নোৱাৰো ইমান টকা পইচা নাই যেটো ৰেন্টত থাকো কাৰণে যেতিয়াই দৰকাৰ যিখিনি লাগে যিখিনি দৰকাৰ তেতিয়াই কিনি আনো তো আজি মিঠা খাবৰ কাৰণে পায়স হতিব কাৰণে কিসমিস দিলে খাই ভাল নাপায় তাৰ দেউতাকো ভাল নাপায় তাইও ভাল নাপায় সেইকাৰণে কিসমিস জনা নাই আজি মই কাজুৱে দিম তো মোৰ ইফালে পায়স হৈ গৈ আছে এই চাক চলি আহি গৈছে দেখিছে আপোনালোকৰ লগত কথা কৈ থাকোতে অকণমান চকুটো আঁতৰাইছিলো হে ইফালে উতলি পৰিলে এই চাক মানে এতিয়া মই দি দিম কাজুখিনি দি দিম মই চেনি নতুন জহা চাউল কাৰণে নতুন চাউল কাৰণে মান ধুনিয়া গন্ধটো আহিছে নহয় নতুন জহা চাউলৰ কাৰণে আৰু ইফালে পায়স হৈ থকালৈকে মই পুৰি যোগাৰখিনি কৰিলো পুৰি মই যোগাৰ মানে ৰাতিপুৱাতে মই ৰুটি বনাইছিলো তো তাৰে আটা আছিল তাৰে পৰা মই কেইখনমান এতিয়া পুৰি বনালো আৰু বেলেগকে নতুনকে আটা নামাৰো মোৰ পায়স বনোৱা হৈ গ'ল এতিয়া মই পুৰিখিনি ভাজি লম মই এতিয়া পুৰি এইখন ভাজি লম তো মোৰ পুৰি আৰু পায়স বনোৱা হৈ গ'ল মিঠা বনোৱা হৈ গ'ল এতিয়া মই ইয়াতে উলিয়াম এসাক পায়স পুৰি লগত খাও এই কাৰণে এনেকে অলপ কণমান ঢিলা দিছো আৰু ঠাণ্ডা হলে আকৌ খুহি লব গৰম গৰম পুৰি এতিয়া মই এই তিনিখন প্লেটত ৰেডি কৰিম বোলে ভগাই খাব মই কিবা এটা বনালে ওচৰৰ যিখিনি মানে মোৰ একেবাৰে ৰুমৰ লগত যেকেইটা মানে আছে পৰসি সিহঁতক মই ভগাই খাওঁ কিবা এটা ভাল বনালে মোৰ ভাল লাগে ভগাই খাব
তো মোৰ একেবাৰে ওচৰত 3টা ৰুম আছে 3 ঘৰ আছে 3 ঘৰৰ কাৰণে এয়া আৰু ইয়াতে এতিয়া মই পায়স দি দিম যেখিনি নবনাও কিয় অলপ অলপ হলেও মই ভগাই খাওঁ এইটো মোৰ ছোৱালীটোৰ কাৰণে মোৰ ফোনটোৰ কাৰণে এইটো তাইক আগত দি লওঁ তো মোৰ পুৰি ওলোৱা এয়া ৰেডি হৈ গৈছে মই এতিয়া দি থৈ আহিম আগতে মোৰ ছোৱালীজনীক দি লওঁ ন খা পুৰি লগে ভিজা ভিজা খা আৰু এতিয়া বাকিখিনি মই দি থৈ আহিম এই দুখন প্লেট আৰু এখন পিছত নিম দুখন প্লেট দি থৈ আহিম তো সিহঁতক দি থৈ আহিলো এতিয়া তাই আৰু মই খাম খাব ভাল লাগিছে গৰম পুৰি আৰু এটা টাইপ হয় তো ভিডিওটো আজিলৈকে ইমানেই ভিডিওটো যদি চাই ভাল লাগে ব্লগটো প্লিজ লাইক আৰু কমেন্ট সাবস্ক্ৰাইব কৰি দিব আজি মই প্ৰথম এই ভিডিওটো বনালো ভিডিওটো আজি মই প্ৰথম বনালো আশা কৰিছো আপোনালোকৰ সাপোৰ্ট কৰিব কেলে এজনা নিউ মোবাইল নিয়েছি এজন্য এটা প্রথমে ভিডিও হলো বাই বাই